7 ছেপ্টেম্বৰত চন্দ্ৰ হৈ পৰিব অধিক ৰঙা। জানক চন্দ্ৰগ্ৰহণৰ সময়, কেতিয়া দেখা পাব আদি সকলোবোৰ। হিন্দু ধৰ্মত চন্দ্ৰগ্ৰহণৰ বিশেষ মহত্ব আছে। বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ 7 ছেপ্টেম্বৰত হ'ব। এইবাৰ ভাৰতৰ পৰা দৃশ্যমান হ'ব এই গ্ৰহণটো। এই সময়ত চন্দ্ৰক ৰঙা দেখা যাব। জানক চন্দ্ৰগ্ৰহণৰ সময়, কেতিয়া দেখা পাব আদি সকলোবোৰ। এইবাৰ চন্দ্ৰটো ৰঙা দেখা যাব, যাক ব্লাড মুন বুলি কোৱা হয়। ভাৰতত অতি স্পষ্টকৈ এই গ্ৰহণ দেখা পোৱা যাব। জ্যোতিষ শাস্ত্ৰ মতে যেতিয়া চন্দ্ৰগ্ৰহণ দেখা পোৱা যায়, তেতিয়া সূতক কাল পালন কৰা হয়। এই সময়খিনি ধৰ্মীয় দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ। গতিকে চন্দ্ৰগ্ৰহণ কেতিয়া আৰম্ভ হ'ব, কেতিয়া শেষ হ'ব আদিকে ধৰি বিভিন্ন দিশসমূহ আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব নিশা 9:58 বজাত 7 ছেপ্টেম্বৰত। চন্দ্ৰগ্ৰহণ সমাপ্ত হ'ব পুৱতি নিশা 1:26 বজাত 8 ছেপ্টেম্বৰত। সূতককাল আৰম্ভ হ'ব দিনৰ 12:57 বজাৰ 7 ছেপ্টেম্বৰত। গ্ৰহণৰ শিখৰ 11:42 বজাত 7 ছেপ্টেম্বৰ। গ্ৰহণ কেতিয়াৰ পৰা কেতিয়ালৈ থাকিব? পঞ্জিকা আৰু জ্যোতিষ বিজ্ঞানৰ হিচাপ অনুসৰি 7 ছেপ্টেম্বৰৰ নিশা 9:58 বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব। ইয়াৰ শীৰ্ষ সময় হ'ব 11:42 বজা। তাৰ পাছত লাহে লাহে চন্দ্ৰ ছাৰ পৰা ওলাই আহিব আৰু 8 ছেপ্টেম্বৰৰ পুৱতি নিশা 1:26 বজাত এই গ্ৰহণৰ অন্ত পৰিব। অৰ্থাৎ মুঠতে এই গ্ৰহণ প্ৰায় 3 ঘণ্টা 28 মিনিট সময় ধৰি চলিব। সূতক কালত কি কৰিব লাগে? ধৰ্মীয় মান্যতা অনুসৰি সূতক কালৰ সময়ত বিভিন্ন প্ৰকাৰৰ নিয়ম পালন কৰা হয়। এই সময়ত মন্ত্ৰ জপ, ধ্যান, ভগৱানৰ নাম স্মৰণ কৰিলে বিশেষ ফল পোৱা যায়। গ্ৰহণ শেষ হোৱাৰ পাছত স্নান, দান কৰিলে সুফল পোৱা যায় বুলি কোৱা হয়। সেয়েহে সকলো নিয়ম মানি চলিব। আৰু কি কৰিব নালাগে? ধাৰ্মিক মান্যতা অনুসৰি এই গ্ৰহণৰ সময়ত মন্দিৰৰ দুৱাৰ বন্ধ ৰাখিব লাগে। খাদ্য ৰন্ধা বা খাব নালাগে। নতুন কোনো কামৰ আৰম্ভণি কৰিব নালাগে। বিশেষকৈ গৰ্ভৱতী মহিলাসকলে সতৰ্কতা অৱলম্বন কৰিব লাগে। পিতৃপক্ষ, এইবাৰ চন্দ্ৰগ্ৰহণ অতি বিশেষ, কিয়নো এইবাৰ পিতৃপক্ষৰ আৰম্ভণি এই দিনটোতেই হ'ব। ধাৰ্মিকতা মান্যতা অনুসৰি যেতিয়া গ্ৰহণ পিতৃপক্ষৰ পৰে, তেতিয়া পূৰ্বপুৰুষৰ আত্মাক সন্তুষ্ট কৰি তেওঁলোকৰ আশীৰ্বাদ লাভ কৰাৰ সুযোগ পোৱা যায়, যাৰ বাবে গ্ৰহণৰ মহত্ব আৰু অধিক বৃদ্ধি পায়। বৈজ্ঞানিক দৃষ্টিভংগী। বিজ্ঞানতো চন্দ্ৰগ্ৰহণৰ বিশেষ মহত্ব আছে। বিজ্ঞানীসকলৰ মতে পৃথিৱী, সূৰ্য আৰু চন্দ্ৰৰ মাজত আহে, তেতিয়া তাৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰিলে চন্দ্ৰগ্ৰহণ হয়। এইবাৰ চন্দ্ৰক অধিক ৰঙা দেখা যাব। ইয়াক ব্লাড মুন বুলি কোৱা হয়। ভাৰতৰ মানুহে এই চন্দ্ৰগ্ৰহণ স্পষ্টকৈ দেখা পাব। ধন্যবাদ। যদি ভিডিঅ'টো কোনো কামত আহিছে বুলি ভাবিছে, তেনেহ'লে এটা লাইক কৰি কমেণ্টত জনাব। ধন্যবাদ।